अरे पैरट फिश पैरट फिश पैरट फिश ओ माय गॉड ढाल के देखो बुलबुल दा या देखा गुड गुड टाइगर मैन हेलो गाइस आन এটা মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আমি মৰ্নিংত ফিশিং ট্ৰিপ কৰিব আহিছো মাছ ধৰিবলৈ আহিছো এই টটৰা ইছু আছে ইয়াত আৰু সব বুলবুল দা গান দেখাই দিওঁ এই গানটোতে আমি মাছ ধৰিবা এইটো ডেঞ্জাৰ আছে এইটো যদি অকণ লগাই দিয়ে ডাইৰেক্ট মাছত যাব এইটো সব গান এই আমাৰ ডাইভিং মাষ্টাৰ গোৱাৰে হয় কৰিব এইটো চাই এতিয়া আমি মাছ ধৰাম আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাম আৰু চাই থাকিব একেলগে ইয়াতে মাছ আছে আৰু এনেকৈ মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আগলৈকে চাই থাকিব দেখুৱাব চেষ্টা কৰিম এতিয়া আমি ৰেডি কৰি ল'ম অকণমান আৰু মাছ ধৰাৰ পাছত দেখুৱাম ভিডিঅ'টো চাই থাকিব একেলগে দোস্ত এয়া হৈছে সাগৰ এইটো হৈছে এয়া আমাৰ যাব এতিয়া মাছ ধৰি আনিব এতিয়া এয়া গৈ আছে আমাৰ ডাইভিং মাছটো গৈ আছে ফ্লোটে দি ফ্লোট उधर है तो गाइस उधर ইয়াত কাছও আছে গণগল ইয়াত কাছও আছে ডাঙৰ ডাঙৰ সাগৰৰ কাছ ইমানটো ডাঙৰ কাছও আছে আৰু ধৰিলে মানে দেখুৱাম বাৰু আপোনালোকক এইটো ফ্লট দি থৈছে সেই তলত গৈছে সেইটো চাপ ওলাই মাছ চাই আছে এতিয়া এইটো চাওক মাছলিটো ধৰ ভৰাই আছে মাছ এটা ধৰিলে আৰু গব্ৰ বুলি কয় গব্ৰ ইণ্ডিয়া বাহিৰত বহুত এইটো ডাঙৰ হয় মাছটো এনেকৈ ভিডিঅ'টো চাই থাকিব আনাৰ পাছত মাছটো দেখুৱাম ভালদৰে আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব বিনা স্কিপ কৰি সেইটো চাওক ফ্ল'টটো কেনেকৈ হিলি আছে মাছটোৱে টানি লৈ গৈছে ইফালে আহি পালে এতিয়া মাছ ধৰি পিনি এতিয়া আমি মাছটো উঠাম আপোনালোকে ভিডিঅ'টো এনেকৈ চাই থাকিব এয়া মাছ লৈ আনিছোঁ চাওক এয়া মাৰিলে পিষ্টলৰ পৰা বুলবুলে এইফালে দেখুৱাব अरे पैरट फिश ओ माय गॉड ढाल के देखो बुलबुल दा या देखा गुड टाइगर मैन यस सर फिश देखो মই দেখুৱাই দিছো আপোনালোকক यस सर সিঙ্গল হবে যে ফার বসনা রে এটো প্যারট ফিশ বুলি কয় স্যার এটো প্যারট ফিশ চারিলে তামছে আমি সিঙ্গল রবল না এটো স্যার ধরক না তো ডয়ার মারলো তে আব্দুল্লাহ নি এই তো সব মাছলি এটো প্যারট ফিশ হয় গব্রো এনেকে চাই থাকিব মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব সাবস্ক্রাইব কৰিব এই দেখিছে আমাৰ ড্ৰাইভাৰ কৰি মাছ ধৰি আনিছে ভালকে মোকো দেখাওক চেহেৰাটো এতেকা দোন ৰবলি নাই তামচং ন আজি আকৌ নেক্সট ট্ৰিপত আহিছিলো মাছ ধৰিবলৈ আমি এয়া মাছ ধৰিছো আমাৰ এই ডাইভিং হয় গোৱাৰে হয় এইটো ফিংগাৰ প্ৰিণ্টৰ নিচিনা মাছ এইটো ফিংগাৰ প্ৰিণ্ট লগাই দিব লাগে আৰু মাছটো একদম টেষ্টি হৈ যাব দেখিছে আৰু এইটো আগৈ বুলি কয় এইটো আগৈ ফিশ দেখিছে কাইট ফিশ yes কাইট ফিশ ইংলিছত কাইট ফিশ বুলি কয় গোৱাত আগৈ এয়া ইয়াৰ নেক্সটটো কিমান দীঘল ডেঞ্জাৰ আছে ইয়াৰ যদি কাইটটো লাগিব হয় ডেঞ্জাৰ আছে এইটো চোৱা এইটো ভাত ফিশ এইটো চা দাড়ি আছে মেকুৰী নিচিনা দেখিছে মেকুৰী নিচিনা আছে এইটো চা ফিশ তাৰপিছত এনেকৈ আপোনালোকক ওচৰ পাই এবাৰ দেখুৱাই দিম মোক দেখুৱাই এইটো চা দেখিছে এইবিলাক মাছ আৰু এজনে হৈছে গোৱাৰ দাদা হয় মোৰ বন্ধু নিচিনা সিহঁতে ধৰে আৰু
সিহঁতে আমি ধৰা আৰু এইটো হেল্ল' গাইজ দেখিছেনে আমি সাগৰৰ পৰা এনেকৈ ধৰি আনো ৰেড স্নেপাৰ আৰু পেৰট ফিছ বহুত টেষ্টি হয় আমি সাগৰত এনেকৈ ধৰি পিনি টেষ্টি কৰি খাওঁ আৰু বনাই পিনি এতিয়া আজি মজা লাগিব খাই পিনি এনেকৈ ভিডিঅ'টো চাই থাকিব দেখিব পাব এনেকৈ আগলৈ ব্লগ আমাৰ ধৰি আনিলোঁ এয়া গগৰু মাছ গগৰু এইটো বহুত ডাঙৰ হয় আৰু এইটো স্নেপাৰ বহুত বিভিন্ন ধৰণৰ মাছ আছে এইটো দেখুৱাবলৈ পাহৰি গৈছিলো এইটো চেলছ হয় সাগৰৰ চেলছ হয় এইটো ইয়াত চিনানি বুলি কয় গোৱাত এইটো চিনানি বুলি কয় ইয়াৰ পৰা ভিতৰত ওলাই পিনি ইয়াত মণি পায় মুকুতা পায় আৰু এইটো আগৈ হৈছে এইটো কেট ফিছ হৈছে এইটো গোৱাত টিগৰ বুলি কয় আৰু এইটো ৰেড স্নেপাৰ হয় দেখিছে ৰেড স্নেপাৰ এইবিলাক ধৰি আমি বজাৰত চেল কৰিব যাওঁ আৰু যোনটো এটা দুটা বাচে সেইটো আমি খাওঁ আৰু মোৰ ভিডিঅ'টো এনেকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আগলৈ দেখুৱাবলৈ আপোনালোকক মই চেষ্টা কৰিম এনেকৈ ভাল ভাল ভিডিঅ' আজিলৈ বাছ সমাপ্ত বাই ओके चल अभी जाएंगे